বহুতে মোক আদভিটো মুভিখনৰ বিষয়ে সুধি আছিল যে সিনেমাখনৰ এতিয়ালৈকে মই কিয় ৰিভিউ দিয়া নাই বা আদভিটো মুভিখনৰ কথা এতিয়ালৈকে কিয় কোৱা নাই তো সেইটো বিষয়ে আজি কথা পাতিম আৰু লগতে কথা পাতিম আহি থকা এখন অসমীয়া সিনেমা যাৰ লগত হয়তো ব্ল্যাক এণ্ড হোৱাইট টুৰ কানেকশন থাকিব পাৰে তো নমস্কাৰ কেনে আছে আদভিটো সিনেমাখনৰ ট্ৰেইলাৰৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ'ত কথা পাতিছো সেই ভিডিঅ'টো আপোনালোকে চাই ললে ট্ৰেইলাৰ ৰিভিউটো পাই যাব কিন্তু বহুতে কৈ আছিল ৰিভিউ এতিয়ালৈকে অহা নাই বা কিয় ৰিভিউ দিয়া নাই তো তাৰ ক্ষেত্ৰত মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰো যে সিনেমাখনৰ ডেট বৰ্তমান পিছুৱাই দিয়া হৈছে ৰিলিজ ডেট পিছুৱাই দিয়া হৈছে বৰ্তমান এখন সিনেমা ৰিলিজ 7 এপ্ৰিল তাৰিখ এপ্ৰিলৰ 7 তাৰিখে সিনেমাখন ৰিলিজ হ'ব আৰু সিনেমাখন ৰিসেন্টলি নতুন এটা গান আপলোড কৰি দিছে সেইটো যদি আপোনালোকে চোৱা নাই চাব পাৰে আৰু 7 তাৰিখে সিনেমা হল ৰিলিজ হ'ব আৰু যদি শো ওপেন হয় নিশ্চয় মই সিনেমাখনৰ ৰিভিউ আপোনালোকৰ কাৰণে লৈ আহিম তাৰ কাৰণে আপোনালোকে টেনচন কৰিব নালাগে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে নতুন ভিডিঅ' দিলে আপোনালোকে তাৰ নটিফিকেশন পাই যায় ये बड़ी अच्छी बात कही आप আহি থকা এখন নতুন অসমীয়া সিনেমা যিখন সিনেমা CND প্লে আন্ডাৰতে ৰিলিজ হ'ব আৰু আপোনালোকে নিশ্চয় জানে ব্ল্যাক এণ্ড হোৱাইট টু সিনেমাখনৰ CND প্লে আন্ডাৰতে ৰিলিজ কৰা হৈছিল তো সেই সিনেমাখনৰ বৰ্তমান ট্ৰেইলাৰটো ৰিলিজ কৰি দিয়া হৈছে সিনেমাখনৰ নাম হৈছে বুৰবকৰ খেল আৰু সেই বুৰবকৰ খেল গোটেই সিনেমাখন গুৱাহাটীত চলি থকা ড্ৰাগছৰ বিভিন্ন ধৰণৰ মাফিয়াৰ লগত জড়িত হ'ব আৰু তাৰ ইনভেষ্টিগেশ্যনতে এখন ক্ৰাইম থ্ৰিলাৰ সিনেমা হ'বলৈ গৈ আছে আৰু যিহেতু ইতিমধ্যে আমি ব্ল্যাক এণ্ড হোৱাইট চাইছো তাতো সেই একেটা টপিকৰ ওপৰতে সিনেমাখন আছিল আৰু তেওঁলোকৰ আহি থকা বুৰবকৰ খেল সিনেমাখনো তেনেকুৱা সেই একেটা টপিকৰ ওপৰতে ভিত্তি কৰি সিনেমাখন চলিব ইয়াৰ পৰা এটা কথা আমি অনুমান লগাব পাৰোঁ যে ব্ল্যাক এণ্ড হোৱাইট আৰু বুৰবকৰ খেল সিনেমাখনৰ কিবা নহয় কিবা এটা কানেকশন ৰাখিব পাৰে তেওঁলোকে আৰু কেনেবাকে যদি বুৰবকৰ খেল সিনেমাখনত তেওঁলোকে ব্ল্যাক এণ্ড হোৱাইট সিনেমাৰ আমাৰ সকলোৰে মৰমৰ ৰবি শৰ্মাৰ দা কেমিঅ'ত লৈ আহে তেতিয়াহ'লে এটা ডাঙৰ পদক্ষেপ হ'ব ব্ল্যাক এণ্ড হোৱাইট সিনেমাখনৰ কাৰণে আৰু তেনেকুৱা যদি কিবা এটা তেওঁলোকে কৰিব পাৰে তেতিয়াহ'লে ব্ল্যাক এণ্ড হোৱাইট কাৰণে মানুহৰ বহুত বেছি এক্সাইটমেণ্ট আহি যাব আৰু আপোনালোকক কৈ থওঁ যে বুৰবকৰ খেল সিনেমাখন আহি থকা এপ্ৰিলৰ 1 তাৰিখে ৰিলিজ হ'ব আৰু সেই সিনেমাখন চিনেমা হলত ৰিলিজ নহয় সিনেমাখন CND প্লে এপত তেওঁলোকৰ অফিচিয়েল এপত ৰিলিজ হ'ব আৰু আপোনালোকে যদি সিনেমাখন চাব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ সাবস্ক্ৰিপচন মডেলত গৈ পেলাই সিনেমাখন ধুনীয়াকৈ চাব পাৰে আৰু মই যেনেকৈ ক'লো যদি তেওঁলোকে ৰবি শৰ্মাৰ দৰে কেমিঅ' সেই সিনেমাখনলৈ লৈ আহিব পাৰে তেতিয়াহ'লে এটা ডাঙৰ মানে বহুত বেছি এক্সাইটিং মোমেণ্ট এটা হৈ যাব সকলোৰে কাৰণে এতিয়া আহি থকা 1 তাৰিখে আমি গম পাম যে সিনেমাখন আচলতে তেনেকুৱা হ'ব নে মই কোৱা সম্পূৰ্ণ বিপৰীতে কিবা এটা হ'ব বা নতুনেই বেলেগ কিবা এটা ওলাব তো সেইটো বিষয়ে আমি সিনেমাখন আহিলে নিশ্চয় গম পাম আৰু আহি থকা অসমীয়া নতুন সিনেমা স্লেম বুক তাৰ বিষয়ে অলৰেডি মই এটা ভিডিঅ'ত কথা পাতিলো তো তাৰ এটা নতুন গান ৰিলিজ হৈ গ'ল অনুমতি দিয়া জুবিনদাৰ কণ্ঠতে গানটো ৰিলিজ হৈছে আৰু গানটোৰ বিষয়ে যদি মই আপোনালোকক ক'ব বিচাৰোঁ তেতিয়াহ'লে ইমানেই কম জুবিনদাৰ কণ্ঠত চিচা আৰু হীৰাৰ দৰে চমকি উঠে বাকী আপোনালোকে নিজে বুজি পায় তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছো আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ।